নমস্কাৰ মোৰ ইউটিউব চেনেল জ্ঞান গংগালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটি নতুন ভিডিঅ' লৈ তোমালোকৰ কাষলৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো চাই কেনে পোৱা এটা কমেণ্ট কৰিবা আৰু যদি ভাল পোৱা তেনেহ'লে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। আহচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে এখন বহি আৰু এটা কলম হাতত লৈ লোৱা। মই ভিডিঅ'ৰ স্ক্ৰীনত সম্পূৰ্ণকৈ প্ৰশ্ন আৰু উত্তৰসমূহ দেখাই যাম, তোমালোকে লিখি ৰাখিব পাৰিবা। আহচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোন স্থানক কি বুলি জনা যায়? পৃথিৱীৰ ভূস্বৰ্গ কাশ্মীৰ। পিংক সিটি জয়পুৰ। গাৰ্ডেন সিটি বাংগালোৰ। নীলা পাহাৰ নীলগিৰি। সিটি অফ গোল্ডেন টেম্পল অমৃতসৰ। সিটি অফ পেলেচেছ কলকাতা। গেটৱে অফ ইণ্ডিয়া মুম্বাই। ভেনিস অফ দ্য ইষ্ট কোচিন। লেণ্ড অফ 5 ৰিভাৰ্ছ পাঞ্জাব। কুইন অফ দ্য আৰবিয়ান সি কোচিন। স্বৰ্ণ বস্ত্ৰৰ গাঁও শুৱালকুছি। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালা কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। আৰু যিসকলে এই চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিবা, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আগতীয়াকৈ পাই থাকা। ধন্যবাদ। জয় অসম, জয় হিন্দ।